নমস্কাৰ, লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। ধিঙত সংঘটিত হৈছে ডকাইতি ঘটনা। ধিঙত সোণাৰী গাঁৱত বাইকত অহা ডকাইতৰ দলে গুলীয়াই গুৰুতৰভাৱে আহত কৰে এজন যুৱকক। আহত যুৱকজন চহেল আহমেদ বুলি জানিব পৰা গৈছে। ধিঙত পুনৰ সংঘটিত হৈছে ডকাইতি ঘটনা। ধিঙৰ সোণাৰী গাঁৱত দলঙত বাইকত অহা ডকাইতৰ দলে গুলীয়ালে এজন যুৱকক। যুৱকজন বেচামাৰী চহেল আহমেদ বুলি জানিব পৰা গৈছে। যুৱকজনৰ মূৰত গুলীয়াইছে ডকাইতৰ দলে। ওচৰ চুবুৰীয়াই চিঞৰ বাখৰ কৰাত পলায়ন কৰে ডকাইতৰ দলটোৱে। আৰক্ষীয়ে মুমূৰ্ষু অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি নগাঁৱৰ হাস্পতাললৈকে প্ৰেৰণ কৰিছে। ঘটনাস্থলীত উদ্ধাৰ খালী মেগজিন আৰু এখন চোকা অস্ত্ৰ। আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।